अप्स्वा अन्तरमृतमप्सु एष जमपामुतः प्रशस्तये देवा भवतवाचिनः লাচিতৰ দেশৰ ডেকাময় আছে হেংদাং লোৱা নাই ললে হেংদাং ৰক্ষা নাই পিছে এই হেংদাংখন আজি যুদ্ধৰ বাবে নহয় এই হেংদাংখন আজি এখন ছবিত অভিনয় কৰিবলৈহে ছবি মানে এখন চুটি ছবিৰ কথা ক'ব বিচাৰিছোঁ কিন্তু আপোনালোকে কনফিউজ নহ'ব কাৰণ এই ছবিখনত মই অভিনয় নকৰোঁ এই ছবিখনত কোনে অভিনয় কৰিব মই সকলোবোৰ ক'ম আৰু ছবিখনৰ নাম কি হ'ব ইয়াৰ বিষয়বস্তু কি কাহিনী কি সকলোবোৰ দেখুৱাবলৈ সকলোবোৰ বুজাই ক'বলৈ আজি মই আহিছোঁ ছবিখনৰ শ্বুটিং স্থলীলৈ তো ফাইনেলি আমি শ্বুটিং স্থলীত আহি পাই গ'লোঁ মই কৈছিলোঁ যে খুব ধুনীয়া এটা দিন আজি আৰু শ্বুটিং স্থলীত এটা দৃশ্য আপোনালোকক দেখুৱাই থাকিম প্ৰথমৰ পৰা শেষলৈ সকলোবোৰ দেখুৱাই থাকিম আৰু এয়া সকলোবোৰ আহি পাইছে আৰু আটাইতকৈ শুৱনি ধুনীয়া ধুনীয়া ছোৱালীবোৰো ইয়াত আহিছে তেওঁলোকৰ এটা পাৰ্ট আছে তেওঁলোকে সেই পাৰ্টত অংশগ্ৰহণ কৰিব গতিকে মই সকলোবোৰ দেখাই থাকিম আজি ইউনিফৰ্মত আছে কলেজ ড্ৰেছত আছে তেওঁলোকে দেখুৱাই থাকিম কি হয় চাই থাকিব ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক দেখুৱাইছিলোঁ এই শক্তিশালী চেহেৰাৰ এই শক্তিশালী শৰীৰৰ ব্যক্তিজনক আৰু ব্যক্তিজনক দেখি হয়তো আপোনালোকে বহুতে চিনি পাইছে আৰু বহুতে যদিও চিনি পোৱা নাই আপোনালোকে বুজি উঠিব পাৰিছে যে এই চুটি ছবিখন কি হ'বলৈ গৈ আছে আচলতে এই শক্তিশালী শৰীৰৰ ব্যক্তিজন হৈছে বিশিষ্ট শৰীৰ চৰ্চাবিদ 2009 চনত মিষ্টাৰ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা মহাদেৱ ডেকা এতিয়া আহিছোঁ মূল বিষয়টোলৈ আচলতে মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিম সেই অভিনয় কৰা মূল নায়কজন মূল অভিনেতাজন গতিকে এই সময়ছোৱাত মই কৈছিলোঁ যে শ্বুটিং স্থলীত আছোঁ আৰু মূল অভিনেতাজনক আচলতে মই চিনাকি কৰাই দিয়া নাছিলোঁ আৰু আপোনালোকে মই আগতেই কৈছিলোঁ যে আপোনালোকে চিনি পাব আৰু যিসকলে চিনি নাপায় তাৰ বাবেও মই চিনাকি কৰাই দিম বুলি কৈছিলোঁ তাকে লোকেশ্যনটো বিৰাটেই ধুনীয়া মৰিগাঁৱত তোমালোক আছা কুলদীপ আছে আমাৰ জিন্তু আছে আমি এটা কনচেপ্ট ভাবিছোঁ আচলতে হয়নে নাজানো মই এক্টৰ নহয় পিয়ৰলি স্পৰ্টছমেন কিন্তু এটা ভাবিছোঁ এটা ভাল মানে আমাৰ যে মোৰ ওপৰত এটা কনচেপ্ট লৈ যে মোৰ পানীটো যে গভৰ্ণমেণ্টে দিয়া পানী আমি জেনেৰেলি কি হয় গভৰ্ণমেণ্টে দিয়া বুলি কওঁতে আমি ইমান গুৰুত্ব নিদিওঁ তাৰে প্ৰতি আমি সৰু এটা ভাবিছোঁ অকণমান এটা ৰীল এটা বনাম আচলতে ছবিখন মই ভবাৰ দৰে সকলোবোৰ ঠিকেই আছিল জবৰদস্ত চিন জবৰদস্ত একশ্যন সকলোবোৰ দেখিবলৈ পোৱা গৈছিল এই ছবিখনৰ শ্বুটিঙৰ সময়ত সমান্তৰালকৈ ৰ'দৰ পোহৰত জিলিকি উঠিছিল মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকাৰ সেই সুঠাম চেহেৰাটো শক্তিশালী শৰীৰটো এটা সময়ত আছিলে মানে যুগ আগত যে আমি নদীৰ পানী ডাইৰেক্ট লৈ খাব পাৰিছিলোঁ যিহেতু আমি এতিয়া নোৱাৰোঁ চ' আমি এই পানীটো আৰু যিটো আমাৰ চৰকাৰে দিয়া পানীটো সেইটোৰ ওপৰত আমি কেনেকৈ কম্পেয়াৰ কৰিব পাৰোঁ সেই বস্তুটো এটা ষ্টৰি লৈ আমি বিচাৰিছোঁ জল জীৱনত মাৰ্চেল আৰ্ট সেইটোৰ ওপৰতে পানীৰ চবতে প্ৰয়োজন ন এটা এথলিটছ পানীটো বহুত ধুনীয়াকৈ সিহঁতে ইউজ কৰে সেই বস্তুটো আমি এই মাৰ্চেল আৰ্ট বডি বিল্ডিং কম্বাইন কৰি পিনে আমি ভাবিছোঁ আৰু তাৰ মাজতে মই ছবিখনৰ কাহিনীটোক লৈ কনফিউজনত পৰিছিলোঁ আচলতে ছবিখনে কি প্ৰদান কৰিব দৰ্শকসকলক আৰু তাক লৈ মোৰ মনত সৃষ্টি হৈছিল বহুতো বিভ্ৰান্তি বহুতো খেলিমেলি প্ৰকৃততে ছবিখন নিৰ্মাণ কৰা হৈছিল অসম চৰকাৰৰ অভিলাষী আঁচনি জল জীৱন আঁচনিৰ ওপৰত জল জীৱন আঁচনিটোৱে আচলতে কিমান দূৰ সফল হৈছে ভিতৰুৱা অঞ্চলত জল জীৱন আঁচনিয়ে ঢুকি পাইছেনে জল জীৱন আঁচনিৰ মূল মন্ত্ৰ আছিল ঘৰে ঘৰে নল ঘৰে ঘৰে জল আচলতে ঘৰে ঘৰে নল ঘৰে ঘৰে জল হৈছেনে দুৰ্গম অঞ্চলত বাৰু ৰাইজে বিশুদ্ধ খোৱা পানী পাইছেনে আৰু তাৰ আধাৰতেই এই ছবিখনৰ নিৰ্মাণ কাৰ্য চলি আছে শ্বুটিঙত আহি যদি ৰিলছ এটা দুটা বনোৱা নহয় মজাটো একেবাৰে নালাগে আৰু তেতিয়াৰ পৰা মনটো মৰি আছিল কিয় ছোৱালীবিলাকে ৰিলছ বনোৱা নাছিল কিয় গমঠা মাৰি বহি আছিল আৰু এতিয়া দেখিছে কঁকাল ঘূৰাই আছে আৰু ইফালে কৰিঅ'গ্ৰাফাৰে আদেশ দি আছে তো ৰিলছ হ'ব এতিয়া
শ্বুটিং আৰু বৰষুণৰ মাজত আমি আহি পাই গ'লোঁ এতিয়া চাৰ্কেট হাউচত আমি খাবলৈ লৈছোঁ আৰু দেখুৱাই আছোঁ সঞ্জীৱ ৰেডি হৈছে সঞ্জীৱ আহি পেলাই সঞ্জীৱ একচুৱেলি দেৰিকৈ আহিছিলে সেইকাৰণে সঞ্জীৱক দেখুওৱা নাছিলোঁ আৰু ইফালে কুলদীপ বৰদলৈ মানে বন্ধু বৰাত ব্যস্ত হৈ আছে বা ভগাই আছে এইকেইজনৰ থালিটো লিষ্টটো দেখুৱাইছোঁ মাছ আৰু মোৰে আজি সৌভাগ্য দাদাই মোক একদম ঘৰৰ পৰা নিজে লৈ অনা টিফিনত লৈ অনা মাছ দিলে সৌভাগ্য আৰু দাদা শ্বুটিং ইতিমধ্যে 70% কমপ্লিট হৈছে 30% আছে অকণমান 30% আৰু সকলোকে দেখুৱাই আছোঁ সকলোৱে খাই আছে ডিষ্টাৰ্ব নিদিওঁ বেছি কথাও নকৰোঁ কিন্তু এটা ঠাইততো বহিবলৈ খাব লাগিব গতিকে বহিব পাওঁ নাপাওঁ নাজানো ডিছখন হাতত লৈছোঁ লৈ গৈ আছোঁ চাওঁ এফালৰ পৰা সকলোৱে খাই আছে সকলোকে দেখুৱাইছোঁ দেই আমাৰ একদম মেইন সৈন্য কিন্তু এওঁলোক একদম আৰম্ভণিৰ পৰা আৰু এওঁলোকৰ বাবে আচলতে আমাৰ যিখন শ্বৰ্ট মুভি সেই মুভিখন খুব সুন্দৰ হ'ব গতিকে সকলোৱে ভালকৈ খাওক আৰু ময়ো খাওঁ কেনেকুৱা হৈছে নাজানো কিন্তু বৰদলৈয়ে খুব ধুনীয়াকৈ বনায় আৰম্ভণি কৰি দিওঁ আৰু এনেদৰেই অন্ত পৰিছিল আমাৰ চুটি ছবিখনৰ দিনজোৰা শ্বুটিং কাৰ্যসূচী অতি শীঘ্ৰে আপোনালোকৰ মাজলৈ আহিব এই চুটি ছবিখন আশা কৰোঁ আপোনালোক সকলোৱে আঁকোৱালি ল'ব এই চুটি ছবিখনক আজিলৈ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ